অসম বিধানসভাত পাকিস্তানত বন্দী হৈ থকা মেৰাপানীৰ সীমান্ত শইকীয়াৰ সন্দৰ্ভত প্ৰশ্ন খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ। গোলাঘাটৰ বিশিষ্ট অধিবক্তা তথা সমাজকৰ্মী জয়ন্ত কুমাৰ গোস্বামী আৰু বিধায়ক মৃণাল শইকীয়াক প্ৰশংসা পৰিয়ালৰ। ভাৰতৰ সৈতে প্ৰতিদিনে ৰাজনৈতিক আৰু কূটনৈতিক সম্পৰ্ক বিঘ্নিত হৈছে যুৱতী ৰাষ্ট্ৰ পাকিস্তানৰ। পাকিস্তানৰ ভাৰত বিৰোধী নীতিৰ বাবেই ভাৰতৰ সৈতে সম্পৰ্ক বিঘ্নিত হোৱাৰ লগে লগে উদ্বিগ্নতা বাঢ়িছে গোলাঘাট জিলাৰ মেৰাপানীৰ নৱগ্ৰামৰ এটি পৰিয়ালৰ। কিয়নো নৱগ্ৰামৰ প্ৰদীপ শইকীয়াৰ পুত্ৰ সীমান্ত শইকীয়া দুৰ্ভাগ্যক্ৰমে বিগত এটা বছৰে বন্দী হৈ আছে পাকিস্তানৰ কাৰাগাৰত। কৰ্মসংস্থাপনৰ তাৰণাত গুজৰাটৰ মাছমৰীয়া জাহাজত কৰ্মৰত হৈ আছিল সীমান্ত শইকীয়া। আন 22জন ভাৰতীয়সহ সীমান্তই কাম কৰা মাছমৰীয়া জাহাজখনে আন্তঃৰাষ্ট্ৰীয় সাগৰীয় সীমান্ত অতিক্ৰম কৰাত বিগত 28 নৱেম্বৰত পাকিস্তানৰ নৌসেনাই জাহাজসহ বন্দী কৰি লৈ গৈছিল সকলোকে। তেতিয়াৰ পৰা আজি পৰ্যন্ত পাকিস্তানত বন্দী হৈ থাকিব লগা হৈছে মেৰাপানীৰ সীমান্ত শইকীয়া নামৰ যুৱকজন। অৱশ্যে এই পৰিয়ালটোলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে গোলাঘাটৰ বিশিষ্ট অধিবক্তা তথা সমাজকৰ্মী জয়ন্ত কুমাৰ গোস্বামী আৰু খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই। জয়ন্ত কুমাৰ গোস্বামীৰ প্ৰচেষ্টাত বিধায়ক মৃণাল শইকীয়াই অসম বিধানসভাত সোধা প্ৰশ্নোত্তৰৰ যোগেদি পৰিয়ালটোৱে আশাৰ ৰেঙনি দেখিবলৈ সক্ষম হৈছে। অৱশ্যে কাৰাগাৰত সীমান্তৰ কি অৱস্থাত আছে সেই সম্পৰ্কে বৈদেশিক মন্ত্ৰালয়ে কোনো তথ্য প্ৰদান কৰা নাই যদিও ভাৰত চৰকাৰৰ বৈদেশিক মন্ত্ৰালয়ৰ সহযোগত সীমান্তৰ মুক্তি সম্ভৱপৰ হৈ থাকিব বুলি জানিব পৰা গৈছে। দেশৰ সীমান্তৰ সিপাৰে 70 ৰাষ্ট্ৰৰ কাৰাগাৰত বন্দী হৈ থকা সীমান্ত শইকীয়াৰ মুক্তিৰ বাবে আগ্ৰহেৰে বাট চাই থকা পিতৃ মাতৃয়ে অধিবক্তা জয়ন্ত কুমাৰ গোস্বামী আৰু বিধায়ক মৃণাল শইকীয়াৰ প্ৰচেষ্টাক আদৰণি জনোৱাৰ লগতে সীমান্ত সুৰক্ষিতভাৱে উভতিব পাৰিব বুলি গভীৰ আশাৰে বাট চাইছে। পূৰ্বতে বিধানসভাত উত্থাপন কৰা এটা প্ৰশ্নৰ উত্তৰৰ ভিত্তিত কোনো খা খবৰ লাভ কৰিবলৈ সক্ষম নোহোৱা পৰিয়ালটোৱে সীমান্তৰ পাকিস্তানৰ কাৰাগাৰত বন্দী হৈ থকাৰ নিশ্চিত খবৰ লাভ কৰিছিল আৰু আজি পুনৰ অসম বিধানসভাত দেশৰ সীমান্তৰ সিপাৰে বন্দী হৈ থকা মেৰাপানীৰ সীমান্তৰ সম্পৰ্কীয় প্ৰশ্নত গৃহ আৰু ৰাজনৈতিক বিভাগৰ মন্ত্ৰীয়ে জানিবলৈ দিয়া অনুসৰি ৰাজ্য চৰকাৰে অসম আৰক্ষীৰ বিশেষ শাখাই কিছু প্ৰয়োজনীয় নথিপত্ৰ যাৰ যোগাৰ কৰি দিয়াৰ পিছতহে সীমান্তৰ মুক্তি সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ সৈতে যোগাযোগ কৰিব পাৰিব। নিউজ ডেস্ক ৰিপৰ্ট, কাজিৰঙা টাইমছ।